নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অনলাইন শিক্ষা ইউটিউব চেনেলটোলৈ। বন্ধুসকল, লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইটো ভিডিঅ'ত আপোনালোকক জনাম, ভিডিঅ'টো আপুনি সম্পূৰ্ণ একেলৈ চাই থাকিব। বন্ধুসকল, কৃষকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে, লগতে মুক্তি পাবনে নাই অখিল গগৈ, সম্পূৰ্ণ অভিষেকখিনি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। লগতে এইসকলৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 8,000 কোটি টকা, লগতে আপোনালোকৰ বেংক একাউণ্টত 3,000 কোটি টকা সোমাল নে নাই, সম্পূৰ্ণ অভিষেকখিনি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। এবাৰ ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলৈ চাই থাকিব। আৰু যদি আপুনি অনলাইন শিক্ষা ইউটিউব চেনেলটোত আজি নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তো বলক আজি বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, সম্পূৰ্ণ একেলৈ আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। দেখিবলৈ পাইছে প্ৰথম গুৰুত্বপূৰ্ণ খবৰটোই হৈছে, কথা নুশুনিলে 2 অক্টোবৰলৈ অব্যাহত থাকিব কৃষকৰ আন্দোলন, চৰকাৰক সতৰ্ক কৰি দিলে কৃষক নেতাই। চৰকাৰে বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ নকৰিলে দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতিকমেও 2 অক্টোবৰলৈ অব্যাহত থাকিব। কৃষক নেতা ৰাকেশ টিকাইটে দিল্লী চৰকাৰক সতৰ্ক কৰি দি এই কথা কয়। কিষাণ ক্ৰান্তি আন্দোলন বিগত বৰ্ষৰ 2 অক্টোবৰত আৰম্ভ হৈছিল, আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেন্তে আমি প্ৰতিবাদ স্থলীতে গান্ধী জয়ন্তী পালন কৰিম, কৃষক নেতা গৰাকীয়ে লগতে এই কথাও কয়। ইপিনে চৰকাৰে বৰ্তমান সময়ত কৃষকৰ প্ৰতিবাদৰ বিৰুদ্ধে সুযোগ গ্ৰহণ কৰাৰ বাবেও উঠি পৰি লাগিছে বুলি কৃষক নেতা গৰাকীয়ে অভিযোগ কৰে। বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে দিল্লী সীমান্তত 2 মাহৰো অধিক সময় প্ৰতিবাদ অব্যাহত ৰাখিছে। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ নেতাসকলৰ সৈতে কেইবালানিও আলোচনাত গ্ৰহণ কৰিছিল। যদিও গণৰাজ্য দিৱসত কৃষকসকলে উলিওৱা ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সৈতে আলোচনাত বহাৰ পৰা বিৰত আছে। গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীত কৃষকসকলে ট্ৰেক্টৰ ৰেলী কৰি লালকিল্লাত নিজৰ পতাকা। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে, ছচিয়েল মিডিয়াত শচীন তেণ্ডুলকাৰক চৰম কটাক্ষ, এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেৱে। দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভক লৈ গ্ৰেটা থুনবাৰ্গ, ৰিয়ানাৰ দৰে আন্তৰ্জাতিক ব্যক্তিত্বৰ মাত মাতাটো শচীন তেণ্ডুলকাৰে ভাল পোৱা নাই। সেয়ে শচীনে কৃষক বিক্ষোভ বিৰোধী কোনো কথা নকোৱাকৈ ভাৰতৰ আভ্যন্তৰীণ সমস্যা ভাৰতীয়সকলে সমাধান কৰিব বুলি টুইটাৰত মন্তব্য কৰে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ কটাক্ষৰ সন্মুখীন হয় শচীন তেণ্ডুলকাৰ। ইয়াৰ মাজতে এইবাৰ কৃষক বিক্ষোভক লৈ ছচিয়েল মিডিয়াত নিজৰ মত ব্যক্ত কৰিলে কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱে। ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে টুইট কৰি কয় যে, স্বাভাৱিকভাৱে মই ভাৰতক ভাল পাওঁ, আশা কৰোঁ কৃষক আৰু চৰকাৰৰ মাজত মতানৈক্য যিমান দূৰ সম্ভৱ শীঘ্ৰেই সমাধান হ'ব, বিশেষজ্ঞসকলক সিদ্ধান্ত ল'বলৈ দিয়ক। কিন্তু এটা বিষয় নিশ্চিত যে সকলোতকৈ আগত হ'ল দেশ। কপিল দেৱে লগতে কয় যে, ইয়াৰ লগতে মই ক'ব খোজো, আমাৰ ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে সিৰিজত ব্যাপক সফলতা লাভ কৰে। তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে, উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন ধাৰ্য, নিৰ্বাচনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ। এবছৰ ধৰি চৰকাৰৰ আক্ৰোশৰ বলি হৈ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ জামিন সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। নিৰ্বাচনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিব নেকি অখিল গগৈ? সন্মুখত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক নেতাজনক মুক্তি দিয়াৰ কেইবাটাও তাৰিখ খাৰিজ কৰা হৈছিল। ইয়াৰ পাছতে এইবাৰ উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছিল কৃষক নেতা অখিল গগৈয়ে। অহা 11 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ন্যায়াধীশ এন.বি. ৰমন্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ 3জনীয়া বিচাৰপীঠত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া চলিব। 17 ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি হৈছিল। এই শুনানিৰ ৰায়দান 7 জানুৱাৰীত দিয়া হৈছিল। ন্যায়াধীশ কল্যাণ ৰায় চোৰানা আৰু অধিবক্তা অজিত বৰঠেকৰৰ আদালতত ৰায়দান কৰা হৈছিল। অখিল গগৈৰ অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ইফালে এতিয়াও অখিল গগৈয়ে জামিন লাভ কৰিবলৈ সক্ষম হয়নে ঠিক হোৱা নাই, যদিও তেওঁৰ সমৰ্থক উচ্চতম ন্যায়ালয়ে কৃষক নেতাগৰাকীক মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এতিয়াও কৃষক নেতাগৰাকী চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰটো হৈছে, গৌৰৱ গগৈ নেকি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, কি ইংগিত দিলে সভাপতি ৰিপুণ বৰাই। যিমানে নিৰ্বাচনৰ দিনসমূহ চাপি আহিছে, সিমানে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সকলোৱে নিজ নিজ ধৰণে সাজু কৰিছে ৰণকৌশল। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছ, AIDF, আঞ্চলিক গণমৰ্চা আৰু বাওঁপন্থী শক্তি লগ হৈ গঠন কৰিছে মহাজোঁট। এতিয়া চৰ্চালৈ আহিছে, কোন হ'ব আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। সঘনাই নাম উচ্চাৰণ হৈছে সাংসদ গৌৰৱ গগৈৰ। এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৌৰৱ গগৈ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত ৰিপুণ বৰাই কয় যে, কংগ্ৰেছে নিৰ্বাচনৰ আগত কোনো মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা নকৰে। জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি গৈছে কথাবোৰ। গৌৰৱ
সৌৰভে বহুবাৰ এই সন্দৰ্ভত আজিৰ পঞ্চম গুৰুত্বপূৰ্ণ খবৰটো হৈছে চাহ শ্ৰমিকে সকলো সুবিধা পাবই লাগিব। অনবৰতে অসমীয়াৰ হুক দুখ হৃদয়ত কঢ়িয়াই ফুৰা মানুহজনেই হ'ল সৰ্বানন্দ সোণোৱাল আৰু এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সমগ্ৰ বিশ্বই শুই উঠিয়ে যিটো শব্দ কয় সেয়া হৈছে চাহ। অসমৰ চাহ এটা ব্ৰেণ্ড। অসমৰ চাহক সমগ্ৰ বিশ্বই মনত ৰাখে। সমগ্ৰ বিশ্বক ৰাতিপুৱাৰ চাহ যোগান ধৰা পৰিয়ালে সকলো সুবিধা সঠিকভাৱে পাব লাগিব। প্ৰধানমন্ত্ৰীয়ে অনবৰতে চাহ শ্ৰমিকৰ বিষয়ে চিন্তা কৰে। প্ৰয়োজনীয় সা সুবিধা বহু আঁচনিৰ জৰিয়তে প্ৰদান কৰিছে। চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ বাবে ধন্যবাদৰ পাত্ৰ মই নহয়, বেংকৰ বিষয়া কৰ্মচাৰী। এইবাৰে খানাপাৰাত অনুষ্ঠিত চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ অধীনত ৰাজ্যৰ চাহ শ্ৰমিকক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে এনেদৰে কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত দিনতো সকলো সা সুবিধা প্ৰদান কৰা হ'ব চাহ শ্ৰমিকসকলক। এই ভাৰত চৰকাৰৰ উদ্দেশ্য বাজাৰত বাগিচাৰ মহিলা শিশুৰ উন্নয়নৰ বাবে 1000 কোটি টকা ধাৰ্য কৰা হৈছে। এই ধৰণৰ সদব্যৱহাৰ হ'ব লাগিব। বেংকৰ সকলো সুবিধা এতিয়া চাহ বাগানত পোৱা যাব। সকলো দালাল ব্যৱস্থা নোহোৱা হ'ল। চাহ বাগিচাত আৰু কোনো সমস্যা নাথাকিব। চাহ বাগিচাৰ উন্নয়নৰ বাবে যিমান কাম কৰিবলগীয়া আছে আমি সকলো কৰিম। ইবাৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। নিৰ্মলা সীতাৰমণে কয় যে অনবৰতে অসমীয়াৰ মানুহৰ সুখ দুখ উপলব্ধি হৃদয়ত কঢ়িয়াই লৈ ফুৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰীয়ে বাজাৰত চাহ শ্ৰমিকলৈ ধন ধাৰ্য কৰিছে বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে আপোনালোকৰ বেংক একাউণ্টত কালিৰ পৰা অৰ্থাৎ অহাকালি আপোনালোকৰ বেংক একাউণ্টত 3000 কোটি টকা সোমাইছে। চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত চৰকাৰে দিছে 3000 কোটি টকা। এই অনুষ্ঠানতে চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত প্ৰদান কৰিছে এই টকা। আপোনালোকৰ বেংক একাউণ্টটো এবাৰ 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৃষক আন্দোলনক সমৰ্থন কৰাৰ বাবে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি অভিনেত্ৰী। কোন এই অভিনেত্ৰী? দিল্লীত 3খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি থকাৰ মাজতে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশ্বৰ বহু শিল্পী তথা অভিনেতা অভিনেত্ৰীয়ে। কৃষকৰ আন্দোলনক সমৰ্থন কৰাৰ বাবে এইবাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰীক ছচিয়েল মিডিয়াৰ জৰিয়তে দিয়া হৈছে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি। ধৰ্ষণ কৰি হত্যাৰ ভাবুকি পোৱা অভিনেত্ৰীগৰাকী হৈছে পাকিস্তানী মূলৰ ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিল। শেহতীয়াকৈ জামিলা জামিলে দিল্লীত চলি থকা কৃষকৰ আন্দোলনলৈ মুকলি 7 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আহিছে ভাল খবৰ। এইসকল লোকলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে 8000 কোটি টকা বিতৰণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চাহ শ্ৰমিকৰ বাবে ভাল খবৰ। চাহ শ্ৰমিকৰ বাবে ভাল খবৰ। শনিবাৰে ৰাজ্যৰ চাহ শ্ৰমিকক প্ৰদান কৰা হ'ব 8000 কোটি টকা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আঁচনি। উপলক্ষে খানাপাৰাত আয়োজন কৰা হৈছে বিশাল জনসভা। অৰ্থাৎ অহাকালি যিখন সভা অনুষ্ঠিত কৰা হৈছিল সেই সভাখনত এই টকাখিনি দিয়া হৈছে বুলি জনাইছে। ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত 7,46,667 লাখ চাহ শ্ৰমিকলৈ এই ধনৰাশি প্ৰদান কৰা হ'ব। শ্ৰমিকৰ বেংক একাউণ্টত জমা কৰা হ'ব এই ধনৰাশি। ইয়াৰ পূৰ্বে দুটা পৰ্যায়ত চাহ শ্ৰমিকলৈ 2500 টকাকৈ প্ৰদান কৰা হৈছিল। তৃতীয় পৰ্যায়ত 3000 টকাকৈ প্ৰদান কৰা হ'ব। অৰ্থাৎ দুটা কিস্তিত আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিছিল 5000 কোটি টকা। লগতে তৃতীয় কিস্তিত আপোনালোকক 3000 কোটি টকা দিব। টোটেল আপোনালোকৰ বেংক একাউণ্টত 8000 কোটি সোমাইছে বুলি এই বাতৰিখনত স্পষ্ট কৰি দিছে। বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে প্লিজ এতিয়া লাইক কৰিব। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।